जिंदाबाद दल संगठन जिंदाबाद 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 दल संगठन जिंदाबाद 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 ड्राइवर कोंता ले से ड्राइवर कोंता ले से পোনপ্ৰথমে আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা আটছাৰ তৰফৰ পৰা আপোনালোকক সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। যোৱা 3 তাৰিখে আমাৰ এই বিন্দুগুৰি টু ৰাঙাপাৰা চলাচল কৰা বাছে এটা আমাৰ নাগাপাথাৰ এই দুখৰতে এটা আমাৰ আজাদ মানকি মুণ্ডা নামৰ চেঁচাৰ ব্যক্তি আছিলে। তেখেতে চাইকেলত আছিলে আৰু এই বাছটো তীব্ৰ বেগীকে আহি আছিলে। সন্ধিয়াৰ সময়ত মিনিমাম আপোনালোকৰ 7টা মানত তীব্ৰ বেগীকে আহি আছিলে আৰু সেই বাছে এই আজাদ মুণ্ডাক খুন্দিয়াই মৃত্যু খাবতি ল'লে আজাদ মুণ্ডাই। আৰু আজাদ মুণ্ডাৰ যিহেতু আমি গম পাম চেঁচাৰ নিবাসী হয়, কিন্তু তেখেতৰ ঘৰৰ প্ৰব্লেম একেবাৰে ক'ব গ'লে দুখীয়া ঘৰৰ মানুহ। তো আমি আজি 2 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী দি আছোঁ। আজি আমি সাব্যস্ত কৰিম আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা আটছা হৈ ৰঙাপাৰা আঞ্চলিক উপশাখা আৰু লগতে আমাক সহযোগ কৰিছে আজি আমাৰ চেঁচা প্ৰাথমিক গোট আৰু আমাৰ নাগাপাথাৰ প্ৰাথমিক গোটে। কাৰণ এই দুখীয়া পৰিয়ালটোক আমি কিভাবে আমি উদ্ধাৰ কৰিব পাৰোঁ এতিয়া যিহেতু তেখেতে ঢুকাল। আৰু এনেকৈ ঘটনা আমাৰ প্ৰতিবাৰে হৈয়ে থাকে। যোৱা বছৰো তেনেকৈ আমাৰ এটা ষ্টুডেণ্টে এনেকৈ মৃত্যু খাবতি লৈ আৰু যোৱা 3 তাৰিখেও তেনেকৈ ঠিক ঘটনা হ'ল। তো আমি বাৰে প্ৰতি জিলা পৰিবহণ বিভাগক আমি দাবী জনাই থাকোঁ যে আমাৰ এই ৰাস্তাটোত যিহেতু স্পীড ব্ৰেকাৰ দিয়া যাওক। কাৰণ গাঁৱে আৱৰি থকা আমাৰ এই ৰাস্তাটোত সৰুকৈ আছে, ৰাস্তাটো ঠেককৈ আছে আৰু গাঁৱে আৱৰি থাকে। আৰু এই ৰাস্তাটোত আমাৰ মাজে ওচৰে পাঁজৰে স্কুল আছে। আগফালে আপোনালোকে চাব পাৰিব, তাতে এটা স্কুল আছে আমাৰ। এই স্কুলৰ ষ্টুডেণ্টকেইটাৰো প্ৰব্লেম হয়। যেতিয়া বাছ আহিলে আমাৰ ষ্টুডেণ্টকেইটা বা আমাৰ মানুহকেইটা নিজে ছাইড দি দিয়ে। কাৰণ বাছৰ যি ড্ৰাইভাৰকেইটা এনেকৈ তীব্ৰ বেগীত গাড়ী চলায় আৰু বাছকেইটাৰ অৱস্থা একেবাৰে বেয়া। আপোনালোকে তেজপুৰ টাউনত আপোনালোকে চাব পাৰিব আমাৰ বাছকেইটা চিনাকি হৈ যায় যে ৰাঙাপাৰা দি অহা বাছকেইটা তেজপুৰত কি ধৰণে দেখা যায়। একেবাৰে পুৰণা ভাগি ছিগি চিটৰ অৱস্থা নাই। আমাৰ মানুহৰ বাছত অহা যোৱা কৰিলেও বহুত প্ৰব্লেম হয়। তো আমি জিলা পৰিবহণ বিভাগক আমি দাবী জনাই আছোঁ যে এই বাছকেইটাক আপোনালোকে পৰিদৰ্শন কৰক যে বাছকেইটা ঠিকেই আছে নে নাই। খালি ইঞ্চুৰেঞ্চ বা এই লাইচেঞ্চ ক্লিয়াৰ থকা গাড়ী চলাব লাগে বুলিতো এনেকৈ কথা নাই। গাড়ীটোৰ অৱস্থা আছে ঠিক আছে নে নাই, এই গাড়ীটো লোড ল'ব পাৰিবনে নাই আৰু ইমান স্পীডত চলাই যায় আমাৰ গাঁও অঞ্চলত। এইটোৰ কাৰণে আমি জিলা পৰিবহণ বিভাগক দাবী জনাই আছোঁ। আমাৰ আটছাৰ তীব্ৰ দাবী আমি জনাই আছোঁ যে আমাক প্ৰতি 1 কিলোমিটাৰত আমাক স্পীড ব্ৰেকাৰ দিয়া যাওক গাঁৱে অঞ্চলত। আৰু স্কুল বা লাইন আমাৰ যেনেকৈ গাঁও সোমাই যায় সেইটো তিনিআলি বা কিবা চৌক আছে তাতে স্পীড ব্ৰেকাৰ দি জেব্ৰা ক্ৰছ এটা দিয়া যাওক, যাতে আমাৰ মানুহকেইটা সাৱধানে পাৰ হ'ব পাৰিব, নিশ্চিন্ত হৈ ৰাস্তা ক্ৰছ কৰিব পাৰিব। আৰু আমি জিলা পৰিবহণ বিভাগক আমাৰ দাবী এইটোৱে যে এই যোনটো মানুহৰ আমি আজাদ মুণ্ডাৰ যি অৱস্থা হ'ল সেইটোৰ অলপ আপুনি ক্ষতিপূৰণ যি হ'ব পাৰে, যি আৰ্থিক সাহায্য আপোনালোকে সহায় কৰিব পাৰিব, তাৰ প্ৰতি আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু ড্ৰাইভাৰটোকো উচিত শাস্তি দিয়া হওক। আৰু কাৰণ আমি গম পোৱা মতে এই ড্ৰাইভাৰটো নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা বুলি আমি গম পাওঁ। তো এই ড্ৰাইভাৰটোকো উচিত শাস্তি দিয়া হওক। আৰু মালিক পক্ষক ৰাঙাপাৰাৰ যি আমাৰ বাছ খন্তা আছে এই বাছ খন্তাক আপোনালোকে তদাৰক কৰক যে কিয় বা তেনেকৈ পুৰণা বাছকেইটা আপোনালোকে চলাচল কৰিব দি আছে। ইমানেই আমাৰ দাবী আছিল। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম স্বাধীনতা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ চেঁচা ৰাইজ নাগাপাথা ৰাইজৰ উদ্যোগত যোৱা 3 তাৰিখে যি মানে ৰঙাপাৰাৰ পৰা বিন্দুগুৰি হৈ তেজপুৰ চলা বাছ, পুৰণি বাছ এখন, যি ড্ৰাইভাৰে মানে তীব্ৰ বেগেৰে আহি আমাৰ এজন আজাদ মানকি মুণ্ডা নামৰ ভাইটি এজনক যি মহতিয়াই দিলে। তেওঁ চাইকেলৰ পৰা আহিছিলে আৰু তেওঁ নিজৰ ছাইডত আছিলে, কিন্তু বাছে ৰং ছাইডত গৈ পেলাই তেওঁক মাৰিলে। তেওঁৰ পৰিয়ালৰ ন্যায়ৰ দাবীত আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী ৰাখিছোঁ। আৰু লগতে আমি চৰকাৰক ক'ব বিচাৰোঁ যে ৰঙাপাৰা পৰা বিন্দুগুৰি হৈ তেজপুৰ যোৱা যিমান 15 বছৰৰ পৰা পুৰণি বাছ আছে, এই আজি অল অসমৰ ভিতৰত আমি গোটেই অসমত ঘূৰোঁ, আমি চাইছোঁ ক'তো ইমান পুৰণি বাছ নাই। কিন্তু আমাৰ ৰঙাপাৰা অঞ্চলত ইমান পুৰণি বাছ চলায়। যোৱা বছৰ সেম এনেকৈ এটা দুৰ্ঘটনা হ'লে স্কুলীয়া ছাত্ৰ এজন বাছৰ পৰা পৰি মৰি গ'ল, সেইটো পুৰণা বাছ আছিলে। এনেকৈ 3টামান ঘটনা হৈ গ'ল। তথাপিও মানে কোনো দ্বিতীয় কৃতপক্ষ যিবিলাক আছে মানে পৰিবহণ বিভাগে এইবোৰত গুৰুত্ব নিদিয়ে। আমি সেইটো কাৰণে অসম চৰকাৰ মুখ্যমন্ত্ৰীক দাবী জনাওঁ যে আমাৰ ৰঙাপাৰাৰ পৰা তেজপুৰ অভিমুখে যোৱা যিমান পুৰণি বাছ আছে, 10 বছৰ 12 বছৰ 15 বছৰ পুৰণি বাছ, সেই সব বাছ বন্ধ কৰিব লাগে আৰু নতুন বাছৰহে পাৰ্মিট দিব লাগে, নতুন বাছৰে ফিটনেছ দিব লাগে। আৰু আমাৰ যি আজাদ মুণ্ডাৰ পৰিয়ালক ন্যায় দিব লাগে। জিলা প্ৰশাসনৰ যি জৰুৰীকালীন ব্যৱস্থা আছে তাৰে আৰ্থিক সাহায্য পৰিয়ালক দিব লাগে। আৰু যিজন ড্ৰাইভাৰে
মাদক দ্ৰব্য খাইছে না নিয়ন্ত্ৰণ হেৰুৱাই পেলাই যিটো ঘটনা কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আইনগতভাৱে ল'ব লাগে। এইটো আমাৰ ৰাইজৰ দাবী। আৰু এইটো ৰাস্তাত প্ৰতিটো 1 কিলোমিটাৰ মূৰে মূৰে যিহেতু ৰাস্তাটো ডাঙৰ হৈছে, গতিকে প্ৰতিটো 1 কিলোমিটাৰ মূৰে মূৰে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে। জেব্ৰা স্কুলবিলাক য'ত য'ত স্কুলৰ ক্ৰছিং আছে তাতে জেব্ৰাৰ চিনৰো ব্যৱস্থা কৰিব লাগে। যোৱাবাৰো ইয়াতে যেতিয়া আৰু পৰৱৰ্তী আগন্তুক সময়ত যিবিলাক ঘটনা হৈ গ'ল, মানে পৰৱৰ্তী সময়ত সেইবিলাকতো ইমান দাবী জনোৱা হৈছে যে স্কুলবিলাকত জেব্ৰা ক্ৰছিং দিব লাগে, স্পীড ব্ৰেকাৰ দিব লাগে, কিন্তু আজিলৈকে এইটো জিলা প্ৰশাসন বিভাগে হওক বা পৰিবহণ বিভাগে হওক বা মানে জিলা পথৰ PWD ডিপাৰ্টমেণ্টে হওক, সিহঁতে এই বস্তুটো গুৰুত্ব দিয়া নাই। সেইকাৰণে আমি আজি দাবী জনাওঁ চবে যাতে অহা দিনবোৰত অতি সোনকালে ইয়াতে স্পীড ব্ৰেকাৰ হওক আৰু পুৰণি বাছ চলা বন্ধ হওক আৰু আমাৰ আজাদ মানকী মুণ্ডাৰ পৰিয়ালে ন্যায় পাব লাগে। এইটো আমাৰ মুখ্য দাবী আজিৰ।